মই পষ্ট আছোঁ ক'ত চাওক দিছ ইজ ছাছপেন্স মানে বলক তেনেহ'লে ভিডিঅ'টো শেষৰ পৰা আৰম্ভ নকৰিবি আৰম্ভৰ পৰা দেখাই আছোঁ দোস্ত আৰু দোস্ত চাওক মই কেনেকুৱা জেগা দি আহিছোঁ বাওঁফালে আছে এখন কপিলী নদী আৰু তাৰপিছত বাঁহৰ তলে খানা খাওঁ বোলে মোক লোকেশ্যন দি পঠাইছে 100 টকীয়া চান্দা তো বলক কিনো হয় দেখা যাব সেই দোস্ত মই বৰ্তমান গৈ আছোঁ খানা খাবলৈ অৰ্থাৎ আমাৰ গাঁৱৰ এইডোখৰ জেগা মানে মোক লোকেশ্যন দি পঠাইছে লগৰ ল'ৰাসোপাই ক'ত খাইছে মই পইচা এটা গৈ দিলোঁ মানে তাকে গৈ আছোঁ চাওক কিমান ডেঞ্জাৰাছ জেগা মোৰ পিছফালে আছে এখন নদী মই দেখাবলৈ চেষ্টা কৰি আছোঁ বানপানী হৈছিলে এচা গৰাখহনীয়া আৰু মোৰ চাৰিখন এইখন কিমান কাণদি যাব লগা আছে নিজে চিন্তা কৰক দোস্ত গৈ দেখাই আছোঁ ৰ'ব ক'ত খানা খায় 100 টকীয়া খানা মাংস বোলে কিবা দুবিধ আনিছে বোলে তাকে যাওঁচোন যদি আপোনালোকক খানা খোৱা ভিউটো দেখাওঁ তেনে চাওক কেনেকুৱা ওফালে চুকত আমি খাইছোঁগৈ মানে এখন নদী আৰু গৰাখহনীয়া এফালে বানপানী আহিছিল আৰু আগতে ইয়াত খেতি কৰিছিলে খেতি চব ধ্বংস ইয়াত চাওক দোস্ত খেতি কৰিছিল এতিয়া বৰ্তমান ফুটবল ক্ৰিকেট খেলিব পৰা জেগা হৈ গৈছে মানে ইমানেই প্ৰভাৱ পৰিছে এইবাৰ বানপানীটো বহুত ডাঙৰ চাইছোঁ বহুতেই ডাঙৰ তেনেকুৱা চিন্তা কৰক দোস্ত আৰু মই ইয়াত চাইকেলটো চলাই যাব নোৱাৰোঁ ইমানেই খলা চাওক আৰু আমি খানা খাবলৈ গৈ ইয়াৰ পৰাই নিছোঁ তাৰপিছত কিমান কাল ঘূৰিয়ে ফেৰ হ'ল তো ব'লক তেনেহ'লে আজি আপোনাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ খানাক চিন্তি খানা খোৱা লোকেশ্যন দিছিল আমাক এইখিনিত এতিয়া লোকেশ্যনৰ মতেতো আহি পালোঁ কিন্তু খানাচোন একোৱেই যা যোগাৰ হোৱা নাই তো মই লগৰ ল'ৰাকেইটালৈ ফোন কৰিলোঁ অকণমান আগত আছে বোলে ফোন কৰিছে মই এতিয়া গৈ আছোঁ তো ব'লক সৰুৰে পৰা পঢ়ি অহা সমাজ বিজ্ঞানৰ কিতাপত গৰাখহনীয়া এক সমস্যা চাওক গৰাখহনীয়া আৰু ইয়াত যদি আজি ভৰি দিওঁ ন চেছ আৰু তেয়াৰ খানা খোৱা জেগালৈকো কিবা এডভেঞ্চাৰ জাৰ্ণিৰ নিচিনাহে লাগিছে তো ব'লক এনেকুৱা কাষে গৈছোঁ দোস্ত ভাবিলে মানে ভয় লগা আৰু সেই গছজোপা দেখিছেনে এইজোপা সেই গছজোপাৰ ওচৰতে মই চাইকেলখন থ'ব লাগিব তাৰপৰা বোলে চাইকেল নিব নোৱাৰে তো কি হয় দেখা যাওক বস্তু আহি চাওক এইজোপা গছ ইমান ওখ এজোপা গছ চাওক তলত মাটি নাই কেনেকুৱা বে বাপৰে বাপ দেয়াৰ গাঁৱলীয়া মানুহৰ জীৱন তো আৰু ফাইনেলি এইজোপা গছৰ তলতে চাইকেলখন থ'ব লাগিব মানে আগৰ পৰা নিব নোৱাৰে মানে চাইকেলটো কি মানুহে যাবলৈ গ'লে বহুত কষ্ট চাওক দোস্ত মই ভৰি দি আছোঁ এনেকুৱা হৈ আছে কৰা ফাইনেলি এইজোপা গছৰ তলতে চাইকেলখন থৈ দিওঁ ই চক চিন্তি দেয়াৰ তলা চলা মাৰি দিলোঁ দোস্ত তলা চলা মাৰি দিলোঁ তো দেয়াৰ ব'লক নহ'লে আজি খানাটো খাওঁগৈ কি হয় আৰু মোৰ পিছফালে চাওক অনলি নদীয়ে দেখা পাব দিয়ক ইয়াত আৰু একো দেখা নাপায় অনলি গৰাখহনীয়া নদী আৰু ফুট চাওক দোস্ত পানী নদী চাওক দোস্ত কিমান বহল কেনেকুৱা নদী দোস্ত ৱাও প্লেচটো কিন্তু বহুত ধুনীয়া জেগা আৰু এনেকুৱা জেগাত খানা খোৱা মজাই বেলেগ আৰু কিন্তু ৰ'দো বহুত দি আছে আৰু সেয়েহে মই ঘামি জুমি গৈছোঁ আৰু মোৰ লগৰ ল'ৰা এটা আছে এইকেইটা মোৰ কেমেৰাটো বিশেষ এটা ভাল নহয় জুম কৰিলে দেখা নাপাব পাৰে জুম কৰি দেখা নাপাব তথাপি দেখা পাইছে চাগে তো ব'লক তেনেহ'লে নেমু টেঙা লৈ আহিছোঁ দোস্ত 2টা লৈ আহিছোঁ 7টা লৈ হৈ যাব চাওক সেয়া ভাত বনাই আছে কেনেকুৱা দোস্ত আৰু এইফালে গোটেই ফিল্ডখন গৰু চৰু চৰি থাকে গ'লোহি খানা প্লেচ চাওক দোস্ত ইয়াত দোস্ত 3খন গাঁও ল'ৰা আছে কাৰণ ইমানেই একতা চাওক এয়া চাওক কোনটো ফিল্ডৰ এইটো ফিল্টাৰ যেন লাগিছে ফটো উঠাল লাগিছে এয়া চাওক দোস্ত ফটো উঠাল লাগিছে মোৰ আগৰ ব্লগটোত ওলোৱা ল'ৰাজন হৈছে এই দুজন চাওক দোস্ত দিছ ইজ কপিলী নদী ৰূপান্তৰ হৈছে ব্ৰহ্মপুত্ৰ নদী ইমানেই বহল হৈছে আমাৰ মাংস হৈ আছে ধুনীয়াকৈ দিছ ইজ পৰ্ক এয়া পৰ্ক মজা আৰু মই যিহেতু পৰ্ক নাখাওঁ মোৰ কাৰণে স্পেচিয়েল মাংস আছে মাংসৰ ভিতৰত নাম হৈছে একদম ফটুৱা স্পেচিয়েল মাংস তুমি মাংসটো উলিয়াই দিয়াচোন ৱাও তই মাংসটো দেখুৱাই দিয়া বা
আৰু মোৰ মাংসটো হৈছে তোৰ মাংসটো ইয়াত আছে মোৰ মাংসটো কপালত তলত আছে প্ৰটেকশ্যন দি থৈছোঁ যাতে ভাইৰাছ নোসোমায় নহয় মোনাটো ভিতৰত আছে অঁ এয়া আমাক দুদুল্লাই হেৰি চাবলৈ মাতিছে মাংস এ মজা বে হ'ব ধুনীয়া পাইছা কি নাইকিয়া গ'ল যে পানীখিনি আৰু মাংস টেষ্ট কৰিব মাতিছে চাওক বস্তু কি ধুনীয়া টেষ্ট কৰিব দৰকাৰ নাই কালাৰটোৱে একো ভাল হৈছে পানীখিনি শুকাব লাগিব ফুলিলে হেৰিটো আহিব নাইকিয়া হ'ব লাগিব কিন্তু নাইকিয়াই কৰি পেলাম মই এতিয়া ৰ গম পাবি এইবোৰ খাবলৈ হ'ব নেকি ভাত খাবলৈ মন গৈছে টেষ্টটো বাদ দিয়া মানে আউট অফ কণ্ট্ৰল হৈ আউট অফ কণ্ট্ৰল মানে ৰঙেই কয় খাব মানে দে আৰু বলক বস্তু ক'বলৈ ভাষা নাই ফাইনেলি খানা হৈ গ'ল চাওক বস্তু কেনেকুৱা কি বেকগ্ৰাউণ্ডত থকাটো হৈছে হাঁহি থকাটো বিশেষকৈ মাধুৰ্য চাওক বহিছে মজা লাগে পানী মেনেজমেণ্ট ই অকল পানী বটলবিলাক মানে ভগাইছে আৰু দে আছে আমাৰ গগৈ বহি লোৱা ভালকৈ কি মই খেলিলোঁ দুইটাই মই জিকিলোঁ বাৰু এই নাই সিয়ে জিকিছে বাৰু ভাত খোৱা হৈ গৈছে মানে খানা খোৱা কাঁহীত ইয়াত লৈছোঁ চাওক ডাইৰেক্ট কেৰাহীৰ ওচৰত বহাই লৈছোঁ বস্তু কেৰাহী চামনা চামনি যি জুই দিলা খোৱা পানীটো নহয় চাগে খোৱা পানী নহয় হাত ধুব পাৰিম আৰু আমাৰ মধু মধুমালিতা মধুমালিতা কিন্তু খোৱা উপযোগী আমি নেমুটো ৰসখিনি খালেও ভাল লাগিছে খাই আমাৰ ইউটিউবাৰক মোবাইল লাগে গাইছ মই এতিয়া মোবাইলটো দলিয়াই দিম মোবাইল দিয়ক মজাৰ আছেই ফাইনেলি খাই হৈ গ'ল আৰু এই দুজনমান আছে আৰু তাৰপিছত ইয়াতে যাম কৰিম তো বহুত মস্তি কৰিলোঁ কিন্তু এতিয়া দে আৰু অকণমান জীয়াব লাগিব চাওক কি ধুনীয়া জেগাডোখৰ বহুত মানে ইয়াত বহুত গৰু চৰে মানে এখন এটা ফিল্ড আছিল ন তাৰপিছত তেনেকুৱা গৰা খহনীয়া আৰু ইয়াত চাওক গগৈদা জীয়াই আছে বাৰু আৰু ইয়াত নদীখন আপোনালোকক এতিয়া দেখাবলৈ যত্ন কৰিছোঁ কেনেকুৱা বস্তু কেনেকুৱা গৰা খহনীয়া আমি আহিছিলোঁ তাৰপৰা চাওক তাৰপৰা আহিছিলোঁ আমি চিন্তা কৰক কিমান দূৰ এনেকৈ নদী পাৰে 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 আহি 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 বৰ্তমান এই জেগাত উপস্থিত হৈছোঁ ফাইনেলি ভাত খোৱা পাত চাত পেলাই দিলোঁ এতিয়া আমিও ঘৰৰ পৰা যাওঁ আপোনালোকে মোবাইলটো পেলাই দিয়ক আৰু ইউটিউবৰ পৰা বিদায় লওক ধন্যবাদ মোবাইলটো পেলাই দিয়ক মানে বিচনাৰ পৰা পেলাব দিয়ক য'তে ত'তে নেপেলাব নহ'লে ভাঙি থাৰ মান ধৰে দে হ'ব দিয়ক